সকলোলৈকে শিক্ষক দিৱসৰ আন্তৰিক ওলগ জনাইছোঁ। আজিৰ এই পবিত্ৰ দিনটোত ভাৰতবৰ্ষৰ উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ পদ শুৱনি কৰা সৰ্বকালৰ নমস্য শিক্ষক দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বেপল্লী ৰাধাকৃষ্ণন দেৱক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। কভিড বিপৰ্যস্ত সময়ত জনপ্ৰিয় স্কলাৰ্ছ টিভিয়ে আজিৰ এই দিনটোৰ মহত্ব অনুভৱ কৰি হাউ টু বি গুড টিচাৰ অৰ্থাৎ কেনেকৈ এগৰাকী সুশিক্ষক হ'ব পাৰি শীৰ্ষক এলানি আলোচনাৰ আয়োজন কৰি তাত মোকো অংশীদাৰ কৰাৰ বাবে স্কলাৰ্ছ টিভিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, দৰাচলতে এজন সুশিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ সমগ্ৰ জীৱন আৱৰি থাকে, অথচ শিক্ষকজনে কিজানি কথাটো গমেই নাপায়। হেনৰি এডামছৰ ভাষাত এ গুড টিচাৰ এফেক্টছ ইটাৰ্নিটি, হি কেন নেভাৰ টেল ৱেৰ হিজ ইনফ্লুৱেঞ্চ ষ্টপছ। সেইদৰে এজন সুশিক্ষকৰ বাবেও প্ৰতিজন ছাত্ৰ এগছি বন্তিৰ দৰে। শিক্ষকজনে অধীৰ আশাৰে বাট চাই থাকে বন্তিগছিৰ উত্তৰোত্তৰ পোহৰৰ আশাত। উজলি উঠা ছাত্ৰ ছাত্ৰীৰ সাফল্যত শিক্ষকজনে কিমান আনন্দ পায় সেয়াও কিজানি ছাত্ৰ ছাত্ৰীসকলৰ অগোচৰে ৰৈ যায়। সুধী সমাজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এজন সুশিক্ষকে কেৱল পাঠদানৰ যোগেদিয়ে শিক্ষা প্ৰদান নকৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিও ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুমূলীয়া পাঠ। দৰাচলতে ব্যক্তিগত জীৱনৰ স্বচ্ছতা আৰু নিষ্কলুষতাৰ পৰাহে শিক্ষকে তেওঁৰ নৈতিক ক্ষমতা আৰু কৰ্তৃত্ব, যাক আমি মৰেল পাৱাৰ বা মৰেল অথৰিটি বুলি কওঁ, সেয়া আহৰণ কৰে। ছাত্ৰ সমাজ, যুৱ সমাজ আৰু সামগ্ৰিকভাৱে সমাজখনৰ ওপৰত শিক্ষকসকলৰ এই কৰ্তৃত্ব যেন এক যাদুকৰী শক্তি, এ মেজিকেল পাৱাৰ। সেয়েহে বহু সময়ত দেখা যায় যে পুলিচি শক্তি প্ৰয়োগ কৰি কৰিব নোৱাৰা কাম এটাও এজন সুশিক্ষকে অনায়াসে কৰিব পাৰে। বন্ধুসকল, শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক মূলতঃ অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰে। উইলিয়াম আৰ্থৰ ৱাৰ্ডে কৈছিল, দ্য মিডিঅকাৰ টিচাৰ টেলছ, দ্য গুড টিচাৰ এক্সপ্লেইনছ, দ্য ছুপেৰিয়ৰ টিচাৰ ডেমনষ্ট্ৰেটছ, দ্য গ্ৰেট টিচাৰ ইনস্পায়াৰ্ছ। হয়, মহান শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰে। শিক্ষক এজনে সপ্তাহটোত মাত্ৰ 40 ঘণ্টামান ছাত্ৰ ছাত্ৰীৰ সৈতে কটাই অধ্যয়নৰ সকলো দিশ শিকাব পৰাটো কেতিয়াও সম্ভৱ নহয়। কেৱল অনুপ্ৰাণিতহে কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ মনত অধ্যয়নৰ অনুপ্ৰেৰণা যোগাই এক মহৎ লক্ষ্যৰ প্ৰতি তেওঁলোকৰ চেতনা জাগ্ৰত কৰিব পৰা শিক্ষকজনে, মই ভাবোঁ, শ্ৰেষ্ঠ শিক্ষক। যিদৰে এজন সুশিক্ষকৰ শিক্ষাদানৰ পৰিসৰ শ্ৰেণীকোঠাৰ পৰা আৰম্ভ কৰি বাহিৰৰ সমগ্ৰ জগতখন, সেইদৰে অধ্যয়নৰো অৰ্থ দৰাচলতে ব্যাপক আৰু গভীৰ। অধ্যয়ন মানে কেৱল পুথিগত বিদ্যাই নহয়, সমাজ আৰু দেশখনক বুজি পোৱাৰ তাগিদাকো ই সামৰি লয়। চাৰিওকাষৰ সমাজখনৰ অৰ্থনীতি, সমাজনীতি, কাৰিকৰী বিদ্যা, দৰিদ্ৰতা, বুভুক্ষা আদি সকলো কথা ছাত্ৰ সমাজে বুজিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন থাকে। সমাজৰ সমস্যাসমূহৰ কাৰণ আৰু সেইবোৰৰ নিৰাময়ৰ সম্ভাৱনাও অধ্যয়নৰ মাজতে নিহিত হৈ থাকে। সুশিক্ষকজনে এই সকলোবোৰ কথা অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী কৰি তুলিব লাগিব। বন্ধুসকল, আজিকালি শিক্ষা ক্ষেত্ৰত এটা ধাৰণা অতি জনপ্ৰিয়। সেয়া হ'ল কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষা। হয়, গুণগত শিক্ষাৰ নিশ্চয় প্ৰয়োজন আছে। এডুকেশ্যন মাষ্ট ক্ৰিয়েট এছেটছ ফৰ ছ'চাইটি। শিক্ষাই মানৱ সম্পদ গঢ়ি তুলিব লাগিব। পিছে আমি ভাবোঁ কোৱালিটিৰ লগতে আৰু দুটা ধাৰণা
কোৱান্টিটি আৰু ইকুৱেলিটিৰ ওপৰতো আমি সমানে গুৰুত্ব দিব লাগিব। কোৱান্টিটিৰ অৰ্থ হ'ব এনেকুৱা যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগিব, অৰ্থাৎ স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব লাগিব। সমাজৰ সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ অধিকাৰ পাব লাগিব, যাক আমি আজিকালি কওঁ ইনক্লুচিভ এডুকেশ্যন বুলি। সেইদৰে আকৌ কেৱল শিক্ষাৰ অধিকাৰ লাভ কৰিলেই নহ'ব, গুণগত শিক্ষাৰ আধাৰ হ'ব লাগিব ইকুৱেলিটি, অৰ্থাৎ সমতা। ধনী দুখীয়া উচ্চ নীচ সকলোৱে মেধাৰ ভিত্তিত গুণগত শিক্ষাৰ সম অধিকাৰ পোৱাটো ভাৰতবৰ্ষৰ দৰে কল্যাণকামী ৰাষ্ট্ৰত একান্তভাৱে বাঞ্ছনীয়। অন্যথা গুণগত শিক্ষাই সমাজত কেৱল এটা প্ৰিভিলেজড ক্লাছৰহে সৃষ্টি কৰিব। সেয়েহে কোৱালিটি, কোৱান্টিটি আৰু ইকুৱেলিটিৰ সমন্বয়েৰে শিক্ষাৰ উত্তৰণ ঘটিলেহে সমাজখন সঠিক পথত আগবাঢ়িব বুলি আমি ভাবোঁ। আজিৰ দিনত ভাল শিক্ষকজনে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দি প্ৰমূল্যবোধৰ শিক্ষা দিয়াটো অতীৱ প্ৰয়োজনীয়। পিতৃ মাতৃৰ প্ৰতি সন্মান, শিক্ষক গুৰুজনৰ প্ৰতি সম্ভ্ৰম, বৃদ্ধ বেমাৰী দুস্থসকলৰ প্ৰতি সহমৰ্মিতা, প্ৰতিবেশীৰ প্ৰতি সদ্ভাৱ আদি গুণেৰে ছাত্ৰ ছাত্ৰীসকলক গৰীয়ান কৰি তুলিব লাগিব। লগতে শ্ৰমৰ মৰ্যাদা বুজি পোৱা, প্ৰতিবেশীক চাচা খুৰা মামা বুলি সম্বোধন কৰা, ঠেলা চালক ৰিক্সা চালকক ঐ ঠেলা ঐ ৰিক্সা বুলি অৱজ্ঞাসূচক সম্বোধন নকৰা, আনক অযথা সমালোচনা কৰাৰ পৰা বিৰত থকা ইত্যাদি কথাবোৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। এইবোৰৰ আদিপাঠ শিক্ষা গ্ৰহণৰ বুনিয়াদী পৰ্যায়তে ছাত্ৰ ছাত্ৰীসকলে পোৱাটো আৱশ্যক। বন্ধুসকল, এগৰাকী ভাল শিক্ষক হোৱাৰ প্ৰয়াস নিশ্চয় এটি অবিৰত যাত্ৰা, এক জীৱনজোৰা সাধনা। এই যাত্ৰাত মোৰ সকলো শিক্ষক আৰু বিশেষকৈ মোৰ জীৱনৰ আদৰ্শ শিক্ষক মোৰ পিতৃক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্তব্য গ্ৰহণ শীৰ্ষক এফাকি কবিতাৰে মোৰ আজিৰ এই চমু আলোচনাটিৰ মুখনি মাৰিম। কৰ্তব্য গ্ৰহণ। কে লৈবে মোৰ কাৰ্য, কে লৈবে মোৰ কাৰ্য, কহে সন্ধ্যা ৰবি, শুনিয়া জগৎ রহে নিরুত্তর ছবি। মাটির প্রদীপ ছিল, সে কহিল স্বামী, আমার যেটুকু সাধ্য তা করিব আমি। প্ৰতিগৰাকী শিক্ষক একগছি মাটিৰ প্ৰদীপ হৈ পোহৰ বিলাওক, তাৰেই কামনাৰে কেনেকৈ এগৰাকী সুশিক্ষক হ'ব পাৰি শীৰ্ষক স্কলাৰ্ছ টিভিৰ দ্বাৰা আয়োজিত আজিৰ এই আলোচনাটিৰ সামৰণি মাৰিছোঁ। সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ।